তো আমাৰ একো প্লেন নাছিলে ইয়ালৈ অহা কন্যাকুমাৰী বাট এইটো একদম ছাডেন প্লেন হ'ল আৰু আমাৰ খাব মন আছিল মাটন চ' বিচাৰি বিচাৰি একদম পালোহি ইৰাণী ৰেষ্টুৰেণ্ট এণ্ড ইভেণ্টছ আৰু এওঁ চাই আছে মাটনত কি কি ডিছ পায় চ' অফক'ৰ্ছ পোলাও বা বিৰিয়ানী সেইবিলাকেই হ'ব আৰু আমাৰে ভাবিছে মই ফটো তুলি আছোঁ দেখিছেনে তাই আজিকালি টিভি চাইছে কি কি যে শিকিছে আৰু বাপেকেও গৈছে লগ তাইক লগ দিব আৰু এই আহি পালেহি আমাৰ বিৰিয়ানী মাটন বিৰিয়ানী দেখিবলৈ যেনেকুৱা ডিলিচিয়াছ নহয় খাবলৈ যে বিৰাট ভাল আপোনালোকে গ'লে কন্যাকুমাৰী গ'লে আপোনালোকে ৰাস্তাতে পাব এখন হোটেল ট্ৰাই কৰি চাব পাৰে আৰু ভাত খোৱাৰ পিছত দেখিছে ইমলি দেখিছোঁ ইমলি এইটো কোনে কোনে খাইছে বাৰু খালি ইয়াৰ পেকেজিংটো অলপ বেলেগ এটা ৰেপাৰত দুটাকৈ এনেকৈ বান্ধা থাকে দুফালে দুটা একে টেষ্ট ইমান টেষ্ট নহয় এবাৰতে খালে একদম মানে বিৰাট মনটো মানে নামানে আৰু এটা মই খুজি লৈছোঁ ভাইটিক আৰু এটা দে কন্যাকুমাৰী বৰষুণ দি আছে পাপা লৈ আছে আমাৰ ইয়াক এইখন এখন মাৰ্কেট আছে ছানৰাইজ পইণ্টতে আছে চাগে ব'লাচোন চ' এয়া আমি সৰু সৰু দোকানবিলাক সোমাই চাইছোঁ কি আছে ইমান ধুনীয়া লাগিছে শ্বেলছবিলাক ন ইমান ধুনীয়াকৈ বনাইছে মোৰ মনত পৰি গ'ল আব্বাই সৰুতে আমাক চেন্নাইৰ পৰা লৈ আহিছিলে তেনেকৈ কাৰ্টেইন বনাইছিলোঁ আমি লিভিং ৰুমত দিছিলোঁ চ' সেইটোলৈ মনত পৰি গ'ল দেখি চ' এয়া দূৰৰ পৰা দেখিছোঁ পানী অলপ অলপ ওচৰত যাওঁ পানীখিনি দেখি যে ইমান ভাল লাগিছে ডিফাৰেণ্ট শ্বেডছ অফ ব্লু মানে কৈছোঁ না আৰু ওচৰত গৈ পেলাইতো আৰু পাগল লাগিছে নিজৰে চব মানুহ মানে একদম বিজি ফূৰ্তি কৰাত চেলফি ৰিলছ চব বনাইছে ইমান ধুনীয়া নহয় আৰু চব গোটেই জেগাটো ইমান ক্লিনকৈ ৰাখিছে বিৰাট ধুনীয়া আমি যাওঁতে অলপমান দেৰি হৈ গ'ল মানে 2টামান বাজিলে আপোনালোকে গ'লে ৰাতিপুৱাই যাব এইটো ষ্টেচু তামিলনাডু মানুহখিনিক ডেডিকেট কৰা হৈছিল চ' এই ষ্টেচুটো বনাইছিল 2000ত আৰু আমি পানীখিনি ওচৰত যাওঁ মোৰ যে এনেকুৱা লাগি আছে পানীখিনি কেতিয়া চুম লাগি আছে বলক সোনকালেই যাওঁ পানীখিনি ওচৰলৈ দেখিছেনে পানীখিনিলৈ চাওক মানে কৈছোঁ নে ক্ৰিষ্টেল ক্লিন ৱাটাৰ ইমান ধুনীয়া আৰু আমি যিহেতু আজি বেছি দূৰলৈ যাব নোৱাৰি বহুত সময় কম আছে আমাৰ হাতত আমি আকৌ অলপ পাছতে উভতি যাব লাগিব 5 hours লাগিব ইয়াৰ পৰা আমি হোটেলৰ কাৰণে চ' আমি বেছি দূৰ নাযাওঁ আপোনালোকে যদি যায় তেতিয়াহ'লে আপোনালোকে প্লিজ মৰ্ণিঙতে যাব একো ব্ৰেকফাষ্ট নকৰি গ'লেও তাতে আপোনালোকে ষ্টলছ বহুতখিনি পাব আপোনালোকে তাতে ষ্টলছত খাই ল'ব পাৰিব বিৰাট ভাল বুলি শুনিছোঁ মই ষ্টলছত খানাখিনি আৰু তাতো আপোনালোকে একদম উইদাউট এনি প্ৰব্লেম আপোনালোকে গোটেই দিনটো কিবাকিবি নহয় কিবাকিবি খাব পাবই ভাতটো বাহিৰে মানে চব খাব পাৰিব পেট ভৰা বস্তু কিবাকিবি নহয় পাবই চ' একদম ৰাতিপুৱাই ওলাই যাব আৰু বহুতখিনি ভিউ পইণ্টছ আছে চব কভাৰ কৰিব আমি নোৱাৰিলোঁ আমি জাষ্ট পানীখিনিৰ ওচৰতে ৰখি থাকিলোঁ আৰু অলপমান মাৰ্কেটটো এক্সপ্ল'ৰ কৰিলোঁ চ' মোৰ যে পানীখিনি এৰি ক'তো যাব মন যোৱা নাই মানে এইখিনি ওচৰতেই বহি থাকিব মন গৈছে পাপাটো তেনেকৈ মানে পেণ্ট চেণ্ট পিন্ধি গুচি গ'ল অ'কে মোৰ ব্লগটো ভাল লাগিছে যদি লাইক আৰু কমেণ্ট কৰিব আৰু আপোনালোকে আগলৈ কি চাব বিচাৰে সেইটো মোক জনালে মই বিৰাটেই সুখী হ'ম চ' আজি ইমানেই বাই